হেল্ল' গাইজ, আজি আমি আসাম জিঅ'গ্ৰাফিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন ডিছকাছ কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমত কিমানটা তেল শোধনাগাৰ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 4টা। কুৱেশ্যন নম্বৰ 2, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? অপশ্যন এ খাচীয়া পাহাৰ, অপশ্যন বি জয়ন্তীয়া পাহাৰ, অপশ্যন চি বৰাইল পাহাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বৰাইল পাহাৰ। কুৱেশ্যন নম্বৰ 3, অসমত কিমানটা হস্তী সংৰক্ষিত বনাঞ্চল আছে? অপশ্যন এ 2টা, অপশ্যন বি 3টা, অপশ্যন চি 4টা, অপশ্যন ডি 5টা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 5টা। কুৱেশ্যন নম্বৰ 4, ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি দ্বিতীয়। কুৱেশ্যন নম্বৰ 5, অসমত কিমানটা বাঘ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে? অপশ্যন এ 2, অপশ্যন বি 3, অপশ্যন চি 4, অপশ্যন ডি 5। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 5। কুৱেশ্যন নম্বৰ 6, অসমত কিমানটা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে? অপশ্যন এ 2, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 7। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2টা। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ বন পুৰুষ বুলি কাক জনা যায়? অপশ্যন এ যাদৱ পায়েং, অপশ্যন বি বিনোদ ঋষি, অপশ্যন চি নেহাৰা পাণ্ডে, অপশ্যন ডি তৌকিৰ আলম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ যাদৱ পায়েং। কুৱেশ্যন নম্বৰ 8, যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে? অপশ্যন এ মুলাই ফৰেষ্ট, অপশ্যন বি লাউখোলা ফৰেষ্ট, অপশ্যন চি বৰাইল ফৰেষ্ট, অপশ্যন ডি নামেৰী ফৰেষ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মুলাই ফৰেষ্ট। কুৱেশ্যন নম্বৰ 9, কোনখন জিলাত মুলাই বনাঞ্চল অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি যোৰহাট, অপশ্যন চি মাজুলী, অপশ্যন ডি ডিব্ৰুগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মাজুলী। কুৱেশ্যন নম্বৰ 10, নিম্নলিখিত কোনটো অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান? অপশ্যন এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ডি নামেৰী ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।